সমগ্ৰ তিনিচুকীয়া জিলাৰ একাংশ সাধু লোকে অবৈধ মাদক দ্ৰব্যৰ অমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। মাৰ্ঘেৰিটাত অব্যাহত থকা অবৈধ সুৰা, ড্ৰাগছ, কানিকে ধৰি বিভিন্ন অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে এইবাৰ সৰফল সদৌসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতি। মাৰ্ঘেৰিটাৰ শৈক্ষিক তথা সামাজিক পৰিৱেশ বিনষ্ট কৰা মাদক দ্ৰব্যৰ বিৰুদ্ধে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে কোনো ফলপ্ৰসূ ব্যৱস্থা নোলোৱাৰ অভিযোগ আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ। মাৰ্ঘেৰিটাত অব্যাহত থকা সকলো ধৰণৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শুকুৰবাৰে আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মাৰ্ঘেৰিটা মহকুমাত আজি আমি দেখিবলৈ পাইছোঁ অবাধ আৰু অবৈধভাৱে চুলাই মদৰ ঘাটি আৰু ভাটি প্ৰচলন বেহা আৰু চিণ্ডিকেট ইয়াৰ সৰবৰাহ চলি আছে। আজি আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা ক্ষীপ্ৰতাৰে ইয়াৰ ওপৰত উচ্ছেদ অভিযান চলাবৰ কাৰণে আমি চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। মাৰ্ঘেৰিটা মহকুমাত উঠি অহা প্ৰজন্ম আৰু শিক্ষিত যুৱচামে ধ্বংসৰ পথত গৈ আছে। আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে স্পষ্ট কথা, যদি ইয়াক তীব্ৰ গতিৰে যদি ৰোধ কৰা নহয়, বন্ধ কৰা নহয়, অনাগত দিনবোৰত ধাৰাবাহিক আন্দোলন কৰিবলৈ বাধ্য হ'ব।